নমস্কাৰ। সকলোকে প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই মই ঋতুমণি ভূঞাই পাঠ কৰিবলৈ লৈছোঁ দুটি অনুগল্প। প্ৰথমটি অনুগল্প স্বৰচিত। শিৰোনাম সন্ধ্যা যেতিয়া নামে। দিনটোৰ ব্যস্ততা তাইৰ আজিকালি বৰ ভাল লাগে। ৰাতিটোও ভাল লাগে তৰা ভৰা আকাশৰ সৈতে কথা পাতি। কিন্তু আবেলিটোলৈ বৰ ভয় লাগে। সকলোৰে ঘৰবোৰ ভৰি পৰাৰ আনন্দত হোৱা হাঁহি ধেমালিবোৰে তাইক খেদি আহে। তাই চকুৰ পৰা বাগৰি ওঠত লগা নিমখীয়া সোৱাদেৰে হাতত চাহকাপ লৈ চাই ৰ'ল লৰচৰ নকৰা তাৰ স্থিৰ ফটোখনলৈ। মই পাঠ কৰিবলৈ লোৱা দ্বিতীয়টো অনুগল্প মানস প্ৰতিম নাথৰ ভূত। মা, এইবাৰো পিছে ইয়ালৈ থাকিবলৈ আহোঁতে সেন্দুৰৰ টেমাটো লৈ আনিবলৈ নাপাহৰিবি। কথাষাৰ কৈ তাই ফোনটো কাটি দিলে। তাইৰ কথাষাৰে ফোনৰ ইটোমূৰে থকা গৰাকীৰ অন্তৰখন মুচৌৰি পেলালে। তেওঁৰ কৰ্ণকুহৰত বাজি থাকিল যোৱাবাৰ মাইনাই তেওঁক সোধা সেই প্ৰশ্নটি, আইতা, তুমি লোৱাৰ দৰে মায়ে কিয় ফুট নলয়? ধন্যবাদ।